এদিন এজন ৰজাৰ ফুৰিবলৈ মন গ'ল হয়নে? তেওঁ ফুৰি ফুৰি এঘৰ মানুহৰ ঘৰত উপস্থিত হ'ল। খুব পানী পিয়াহ লাগিছিল পানী খাবৰ বাবে। কি গৰম, কোনোবাই এগিলাচ পানী দিবনে? ধৰ ধৰ, মাৰ মাৰ, ৰবি ৰবি। তাৰ পাছত তেওঁলোকে গৈ গৈ আৰু এখন বেলেগ গাঁৱত উপস্থিত হ'লগৈ। কি গৰম, কোনোবাই এগিলাচ পানী দিবনে? নমস্কাৰ, আহক বহক। এই চৰাইজনী দেখোন ইমান ভাল। তাৰ পাছত ৰজা ঘূৰি নিজৰ ঘৰ পালেহি। মন্ত্ৰীয়ে পুনৰ পৰীক্ষা কৰিবলৈ সেই নিৰ্দিষ্ট ঘৰকেইটালৈ ৰাওনা হ'ল। তাৰ পাছত মন্ত্ৰীয়ে দ্বিতীয় ঘৰলৈ উপস্থিত হ'ল। মন্ত্ৰীয়ে পুনৰ পৰীক্ষা নিৰীক্ষা কৰি ৰজাৰ ওচৰ পালেগৈ। মন্ত্ৰী, তুমি কি পৰীক্ষা কৰি কি পালা কোৱাচোন মোক? প্ৰথম ঘৰটো বেয়া মাত। ঘৰত পৰীক্ষা নিৰীক্ষা কৰি কি পালা কোৱাচোন মোক? মহাৰাজ, প্ৰথম ঘৰটো তোৰ বেয়া মাত আৰু বেয়া কথা হোৱাৰ বাবে ভাটৌ চৰাইটো বেয়া হ'ল। আৰু দ্বিতীয় ঘৰটোত ভাল মাত আৰু ভাল কথা কোৱাৰ কাৰণে ভাটৌ চৰাইটো ভাল হ'ল। তাৰমানে এইটো কথা। হয় মহাৰাজ। নমস্কাৰ, আজি আমি ৰজা আৰু ভাটৌ চৰাইৰ সাধুটো কৰিলোঁ। কিবা দুখাদুখি হৈছিলে যদি ক্ষমা কৰিব, ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী কবিৰ বাউনী। নমস্কাৰ, মোৰ নাম শ্ৰী অমিত বাউনী, মই চতুৰ্থ শ্ৰেণীত পঢ়োঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ময়ূৰী বৰুৱা, মই চতুৰ্থ শ্ৰেণীত পঢ়োঁ। নমস্কাৰ, মোৰ নাম শ্ৰী সমীৰ মই পঞ্চম শ্ৰেণীত পঢ়োঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অনিৰ্বাণ শইকীয়া, মই পঞ্চম শ্ৰেণীত পঢ়োঁ। নমস্কাৰ, মোৰ নাম শ্ৰী শৰৎ ৰায়, মই পঞ্চম শ্ৰেণীত পঢ়োঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰিয়া কৰ্মকাৰ, মই পঞ্চম শ্ৰেণীত পঢ়োঁ।